আজি আপোনালোকে এই ভিডিঅ' চাই আছে যে মই ভিডিঅ'বিলাক কেনেকৈ এডিটিং কৰোঁ। নমস্কাৰ বন্ধুসকল, মই তপন কলা ব্লগত পুনৰবাৰ স্বাগতম কৰিছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'ত মই শিকাব চেষ্টা কৰিম যে মই ভিডিঅ'বিলাক কেনেকৈ এডিট কৰোঁ আৰু আপোনালোকে যে চাই ইমান পাৰফেক্টলি চাই ভিডিঅ'বিলাক বনাওঁতে মোৰ একো অসুবিধা নহয় নেকি। সম্পূৰ্ণ অসুবিধা হয়, কাৰণ কেতিয়াবা বাচ্চাটোৱে কান্দি দিয়ে আৰু এইমাত্ৰ বাচ্চাটোৱে কান্দিছিলে, কিন্তু সেইটো ক্লিপ মই আঁতৰাই দিলোঁ কাৰণ এডিটিঙৰ পাৱাৰত। কাৰণ মই 2018 পৰা বিশ্বাস কৰি আহিছোঁ কাইনমাষ্টাৰক, আৰু যদি মোৰ ডিছক্ৰিপশ্যনৰ লিংকৰ পৰা যদি আপুনি ডাউনলোড কৰিব কাইনমাষ্টাৰ, তেতিয়াহ'লে আপোনাৰ এইটোৰ ওপৰত যিটো ৱাটাৰ ল'ব সেই ৱাটাৰটো একেবাৰে নথকা হ'ব আৰু এটা ভিডিঅ' পুৰা প্ৰফেশ্যনেল লাগিব, যেনেকৈ মোৰ ভিডিঅ'টো আপুনি চাই আছে। দেন বন্ধুসকল, কাইনমাষ্টাৰত কেনেকৈ ভিডিঅ' এডিটিং কৰা হয় ইয়াৰ ওপৰতে কথা পাতিম। একেবাৰে নৰ্মেল আৰু ইজি প্ৰচেছ। এই প্ৰচেছ যদি আপোনালোকে অলপো স্কিপ নকৰে ভিডিঅ'টো চাই আছে, তেনে বলক ভিডিঅ' আৰম্ভ কৰোঁ। বন্ধুসকল, কাইনমাষ্টাৰ এনেকুৱা এক এপ্লিকেশ্যন নেকি নৰ্মেল ভিডিঅ'বিলাক বনাওঁত বহুত সহায় হয়, লগতে যদি আপুনি বিচাৰে তাত বহুত ধৰণৰ ষ্টিকাৰো পাই যাব। আৰু আজিৰ ডেটত অলপ হ'লেও কিন্তু ভিডিঅ' এডিটিঙৰ নলেজটো থকাৰ প্ৰয়োজন আছে, কাৰণ গোটেইখিনি কাম আজিকালি মোবাইলত হৈছে। আৰু যদি অলপ চলপ ভিডিঅ' এডিটিং কৰি লয়, তেতিয়াহ'লে আপোনাৰ PDF CDF অন্য তাৰ বাগেৰা কাম মুঠতে আপোনাৰ এডিটিঙৰ দ্বাৰাই পচিবল হয়। তেনেহ'লে মই এটা বেছিক নলেজ আপোনালোকক দিব খুজিছোঁ। প্ৰায় 4 মিনিটমানৰ ভিডিঅ' হয় এয়া, আপোনালোকে চাই লওক। এটলিষ্ট আপোনালোকৰ ভিডিঅ'ত অলাগতিয়াল ক্লিপছবিলাক কাটি পিনে ওলাই মিউজিক চিউজিক এড কৰি একটা নৰ্মেল ভিডিঅ' কেনেকৈ এডিট কৰি ল'ব। তেনেহ'লে বলক অলপো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, কাইনমাষ্টাৰ অপেন কৰি মই এটা ক্লিপ লৈ লৈছোঁ, যোনটো ক্লিপত বহুতখিনি ভুল আছে, আৰু ভুলবিলাক আঁতৰাই মই এতিয়া আপোনালোকক দেখাব খুজিম যে ভুলবিলাক মই কেনেকৈ আঁতৰাইছোঁ। তেনেহ'লে ষ্টাৰ্ট কৰি দিওঁ। চাই পাইছে, ইয়াৰ পৰা এইখিনি ছাইড একেবাৰে অদৰকাৰী, কাৰণ ইয়াত মোৰ প্ৰয়োজন নাই। এইখিনি ছাইড মোৰ প্ৰয়োজন হোৱা নাই। এতিয়া চাই পাইছে, ইয়াৰ পৰা প্ৰয়োজন আছে, গতিকেলৈ এই ছাইডটো অন দিছ ছাইড এতিয়া মই কাট কৰি দিব লাগিব। কাট কৰিবলৈ একেবাৰে ইজি প্ৰচেছ আছে, যিটো নেকি এয়া মই কাট কৰি দিলোঁ। আৰু এতিয়া চাওক, বহুত ক্ৰিয়েটৰে বহুত ধৰণৰ এপ্লিকেশ্যনৰ ব্যৱহাৰ কৰে, কিন্তু মই আচলতে ব্যৱহাৰ নকৰোঁ, কিন্তু মই এইকেইটাক বেয়া বুলিও নকওঁ। তেনেহ'লে ইয়াতো চাই পাইছে অলপ ভুল আছে। বহুত ক্ৰিয়েটৰে বহুত দেখি পাইছে ইয়াতো ভুল আছে। তেতিয়াহ'লে এইটোও কাট আউট কৰিব লাগিব, এতিয়া সম্পূৰ্ণ পাৰফেক্ট কৰিব লাগিব। বহুত ক্ৰিয়েটৰে বহুত ধৰণৰ এপ্লিকেশ্যনৰ ব্যৱহাৰ কৰে, কিন্তু মই আচলতে ব্যৱহাৰ নকৰোঁ, কিন্তু মই এইকেইটাক বেয়া বুলিও নকওঁ, কাৰণ যাৰ য'ত হাত চলে। আৰু আপোনালোকৰ বাবে মই ভাবোঁ কাইনমাষ্টাৰো ঠিক হ'ব। আৰু যিহেতু আজি আপোনালোকে এইটো ভিডিঅ' চাই আছে যে মই ভিডিঅ'বিলাক কেনেকৈ এডিটিং কৰোঁ, গতিকেলৈ কাইনমাষ্টাৰৰ দ্বাৰাই কৰোঁ, আৰু কেনেকৈ কৰোঁ ইয়াৰ ওপৰতে এতিয়া আৰম্ভ কৰোঁ এই কথা বতৰা পাতি থকাতকৈ। তেতিয়াহ'লে একেবাৰে শেষত পেলাই চাই পাইছে মই অলপ বেছিকৈ কিবা কৈ পাইছোঁ, চ' এইটোকো আঁতৰাই দিব লাগিব। আৰু কেনেকৈ কৰোঁ ইয়াৰ ওপৰতে এতিয়া আৰম্ভ কৰোঁ এই কথা বতৰা পাতি থকাতকৈ। তো ইফালে চাই পাইছে ইমানখিনি বাচি গৈছে, এইটো অযথা। যদি এনেকৈ ৰখাই থৈ দিওঁ তেতিয়াহ'লে অডিয়েঞ্চে চাই বৰ হৈ যাব। চাই পাইছে এয়া কি হৈছে, মই হাত লগাই দিছোঁ, এয়া এইফালে হাত লৈ আহিছোঁ, বহি আছোঁ, হাত লগাই দিছোঁ। তো এইটো এতিয়া ক্ৰপ আউট কৰিব লাগিব। চাই পাইছে, এইটো মই ক্ৰপ আউট কৰি দিলোঁ। তো এনেকুৱা দীঘলীয়া, প্লাছ ইয়াত ক্লিক কৰি মই য'ত যি ক্লিপবিলাক লাগে মই চিলেক্ট কৰি পিনে ভিডিঅ'বিলাক এডিটিং কৰোঁ। তেনেহ'লে চাই পালে ভিডিঅ'বিলাক কেনেকৈ এডিট কৰা হয়, একেবাৰে ইজি আৰু নৰ্মেল। আপোনালোকে এইটো এপ্লিকেশ্যন ব্যৱহাৰ কৰক আৰু আজিৰ পৰা ইউটিউবত নামি যোৱাৰ চেষ্টা কৰক। আপোনালোকেও মোৰ দৰে ভিডিঅ' হয়তো বনাবলৈ পাৰিব। আশা কৰোঁ ভিডিঅ'টো সকলোকে ভাল লাগিল। আৰু এটা কথা, এই কাইনমাষ্টাৰত বহুতখিনি ষ্টিকাৰো আপোনালোকে পাই যাব যদি বিচাৰে। আৰু এই ভিডিঅ'ত যদি আপোনালোকে মৰম অলপ দিয়ে, তেতিয়াহ'লে আগৰ ভিডিঅ'ত চেষ্টা কৰিম পাতিবলৈ যে কাইনমাষ্টাৰৰ পৰা অলপ প্ৰফেশ্যনেলি ভিডিঅ' কেনেকৈ এডিট কৰা হয়, কাৰণ গোটেইখিনি মই নেদেখালোঁ। জাষ্ট ক'ত ভুল লাগিছে এইবিলাক কেনেকৈ কাট আউট কৰিব এইবিলাকেই দেখুৱালোঁ। আৰু মই এনেকুৱাই ভিডিঅ'বিলাক এডিট কৰি আপোনালোকৰ মাজলৈ পঠিয়াই দিওঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোকে ভাল লাগিল। যদি ভাল লাগিল, লাইক এটা কমেণ্ট এটা অৱশ্যেই কৰি দিব, কাৰণ আপোনালোকৰ লাইক কমেণ্টবিলাকে মোক বহুত মটিভেট কৰি তোলে। তেতিয়াহ'লে নতুন অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। জয় আই অসম।